মই মোৰ নাম ফিলিমন টুডু মই চিৰাং ডিষ্ট্ৰিক্ট আছাৰ প্ৰেচিডেণ্ট আজি আমালোকৰ এইটোৱে প্ৰগ্ৰাম আছিল যে আছাৰ প্ৰতিষ্ঠা দিৱস আছিল আৰু এই প্ৰতিষ্ঠা দিৱস লগতে আদিবাসী যিটো আদিবাসী ল'ৰা ছোৱালী হাইস্কুল আৰু হাই ছেকেণ্ডাৰী যিটো পৰীক্ষাত পাছ কৰিছে সেইবিলাকৰ কাৰণে সম্বৰ্ধনা আছিল আৰু আজিৰ এই প্ৰতিষ্ঠা দিৱসটো যোৱা 1996 চনত যিটো বড়ো আৰু আদিবাসীৰ মাজত সংঘৰ্ষ হৈছিল এই সংঘৰ্ষৰ আজি যাতে আমি প্ৰতি বছৰে এই প্ৰতিষ্ঠা দিৱসটো পালন কৰি আছোঁ আৰু এই আছাই আজি 26তম প্ৰতিষ্ঠা দিৱস পালন কৰিছে 26 বছৰ হৈছে আৰু এই আছাই বিভিন্ন ধৰণৰ আদিবাসী কাৰণে আগবাঢ়িছে আৰু আন্দোলন কৰিছে আৰু বিশেষকৈ আদিবাসীৰ যেতিয়া সমস্যা আছিল 1996 চনত সেই সমস্যাৰ পৰা আছায়ে আদিবাসীবিলাকক বচাই ৰাখিছে আৰু আদিবাসীবিলাকক ভাল পথ দেখুৱাইছে আজিলৈকে আদিবাসীবিলাকে সুৰক্ষাত আছে আছাই বিভিন্ন কাম কৰিছে আৰু বিভিন্ন ধৰণৰ কাম কৰিয়ে আছে আৰু আদিবাসীৰ কাৰণে আৰু আছায়ে ডিমাণ্ড কৰি আছে যে আমাৰ অসমত আদিবাসীবিলাকে এছ টি নহয় এই এছ টিৰ বিষয়ে ডিমাণ্ড কৰি আছে লগতে অৰ্থনৈতিক দিশত লগতে মাটি পটাৰ দিশত আন্দোলন কৰি আছে আৰু আজি এই প্ৰতিষ্ঠা দিৱস জৰিয়তে সমগ্ৰ অসমক আমি জনাই দিব বিচাৰোঁ বা আহ্বান কৰিব বিচাৰোঁ যে আমি প্ৰত্যেক বছৰে তেনেকুৱা প্ৰতিষ্ঠা দিৱস পালন কৰিব লাগিব আৰু আমাৰ আদিবাসীবিলাক আগুৱাই লৈ যাব লাগিব লগতে এই মাটিৰ পটা এইটো আমি চৰকাৰক দাবী জনাব লাগিব যে সোনকালে আগুৱাই যাব পাৰে আজি সম্বৰ্ধনা অনুষ্ঠানত 19 জন ছাত্ৰ ছাত্ৰী আছিল 19 জনত 6 জন হৈছে হাইস্কুল আৰু বাকী 13 জন হৈছিল হাই ছেকেণ্ডাৰী পাছ হয় এই যোগেদি আপুনি যেহেতু উল্লেখ কৰিছে অসমৰ আদিবাসী জনজাতিকৰণ কৰা নাই কিন্তু অসম চৰকাৰে চাহ জনগোষ্ঠী হিচাপে নামকৰণ কৰিছে এই সন্দৰ্ভত আপুনি কি অসম চৰকাৰে চাহ জনজাতি আদিবাসীবিলাকক চাহ জনজাতি নামকৰণ কৰাৰ কাৰণ হৈছে যে আদিবাসীবিলাকক নিষেধ কৰাৰ কাৰণে অসম চৰকাৰে এই ষড়যন্ত্ৰ কৰিছে যে চাহ গছৰ পৰা কোনো জাতি বা কোনো জাতিয়ে নহয় চাহ গছৰ পৰা এজন জাতি জন্মগ্ৰহণ কৰা সেইটো আমি কেতিয়াও মানি নলওঁ আমি অসমত আদিবাসী আৰু ভাৰততো আদিবাসী হিচাপে আছোঁ আৰু অসমতো আদিবাসী হিচাপে থাকিম আৰু অসম চৰকাৰে এইটো ৰাজনীতিকভাৱে আমাক আদিবাসীবিলাকক ষড়যন্ত্ৰ কৰি চাহ জনজাতি বুলি নামকৰণ কৰি আছে সেইটো আমি কেতিয়াও আদিবাসী ছাত্ৰ সন্থাই কেতিয়াও আমি মানি নলওঁ আমি আদিবাসী হৈ থাকিম আদিবাসী দল সংগঠন আদিবাসী সংগঠন ভাগ হৈছে সেইটো আমি সঁচাকৈয়ে কিন্তু এইটো ৰাজনীতিৰ বলি হৈ তেনেকুৱা আদিবাসী সংগঠনে ভাগ হৈ আছে ৰাজনীতিয়ে মুনাফা আদায় কৰি আছে ৰাজনীতিকভাৱে মুনাফা আদায় কৰাৰ কাৰণে আমাৰ আদিবাসী সংগঠনবিলাক ভাগ কৰি আছে আৰু আমি ভাবোঁ যে অতি সোনকালে আমাৰ আদিবাসী যিমান ভাগ হৈ গৈছে এইটো অতি সোনকালে একত্ৰিত হৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম আৰু আমাৰ প্ৰাপ্য অধিকাৰটো আমি সাব্যস্ত কৰাৰ কাৰণে আমি চৰকাৰক আজিৰ এই প্ৰতিষ্ঠা দিৱস জৰিয়তে আহ্বান জনাইছোঁ তো সঁচাকৈয়ে আমি যিটো 26তম প্ৰতিষ্ঠা দিৱস আছাৰ আদিবাসী ষ্টুডেণ্ট ইউনিয়ন এছ'চিয়েশ্যন অফ আছাম তো এইটো 26 বছৰ অতিক্ৰম কৰিলে আমাৰ তো খুব আনন্দিত পাইছোঁ তো এই আশা 26তম উদযাপনৰ আমি আমাৰ 2021 আৰু 2020 চনত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ লগতে সিহঁতক সম্বৰ্ধনা কাৰ্যসূচীও আমি ৰূপায়ণ কৰিছোঁ তো মই এই মানে 26তম ষ্টুডেণ্ট আছাৰ প্ৰতিষ্ঠা দিৱসৰ উদযাপন সমিতিৰ তৰফৰ পৰা মই অসম চৰকাৰক এইখিনি ক'ব বিচাৰিছোঁ যে আমাক 96ৰ পৰা যি আমাৰ আদিবাসীসকলক নিৰাপত্তা
দিব লাগিছিলে সেইখিনি সিহঁতে দিব পৰা নাই কাৰণ আমাৰ আচাৰ মূল উদ্দেশ্য নাইবা মূল দাবী হৈছে আমাৰ আদিবাসী জনগোষ্ঠীক ৰক্ষা দিয়া নাইবা সিহঁতক প্ৰটেকশ্যন দিয়া কিন্তু আমি এতিয়াও সাংবাদিক হিচাপে আমি এতিয়াও প্ৰটেক্ট পাবলৈ সক্ষম হোৱা নাই কাৰণ বিজেপি চৰকাৰে যোৱা 2016 চনৰ সিহঁতে প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকক যদি আমাক এবাৰ ইলেকশ্যনত যদি আপোনালোকে আমাৰ চেণ্ট্ৰেলত আৰু ষ্টেটত যদি আপোনালোকে আমাক গাদীত বহায় তেনেহ'লে আপোনালোকক অতি শীঘ্ৰে ষ্টেটীকৰণ দিয়া হ'ব কিন্তু আমি এতিয়া চাবলৈ পাইছোঁ সেই আমাৰ আদিবাসীসকলৰ যিটো মূল দাবী সেই দাবীৰ পৰা সিহঁতে যিটো প্ৰতিশ্ৰুতি আমাক প্ৰমিছ কৰিছিল সেই প্ৰমিছ কৰাটো সিহঁতে এতিয়ালৈকে আমাক পালন কৰিব আমি চাবলৈ পোৱা নাই কাৰণ আমি বুজিবলৈ পাইছোঁ এইখন চৰকাৰ এইখন বিজেপি চৰকাৰে আমাক প্ৰতাৰণা কৰিছে এইখন বিজেপি চৰকাৰে আমাক শাসন কৰিছে এইখন বিজেপি চৰকাৰে আমাক ঠগবাজি কৰিছে আৰু এইখন বিজেপি চৰকাৰে আমাক নিক্ষেপ কৰিব বিচাৰিছে কিন্তু আমি মাৰ বান্ধি থিয় হৈছোঁ আজি এই প্ৰতিষ্ঠা দিৱসৰ পৰা আমি চৰকাৰক সুকীয়া দিব বিচাৰিছোঁ যদি অতি শীঘ্ৰে আমাক জনজাতিকৰণ নিদিয়ে তেন্তে আমি আজি এই প্ৰতিষ্ঠা দিৱসৰ পৰা আমি মাৰ বান্ধি থিয় হৈছোঁ চৰকাৰৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম আমি আন্দোলন গঢ়ি তুলিম